আজি ফাইনেলি মোবাইল ষ্টেণ্ড এটা লৈ ল'লোঁ। গতিকে মোবাইলৰ লগত ষ্টেণ্ডডাল কেনেকৈ ইনষ্টল কৰিম তাকে অলপ ভিডিঅ'টো আপোনালোকক দেখাওঁগৈ। ফাইনেলি ষ্টেণ্ডটো এতিয়া খুলিম, আপোনালোকক দেখাম কেনেকৈ কিমানটো পাৰোঁ হয় মানে দীঘলো কৰিব পাৰে, চিষ্টেম আছে। এইটো দীঘলো কৰিব পাৰিব আপোনালোকে, যদি এনেকুৱা ল'ম বুলি ভাবিছে দীঘল কৰিব পাৰিব। আকৌ ইয়াতে আছে ক্লিপ চিষ্টেম আছে, কাম কৰি দিলে বস্তু দীঘল হৈ যাব। এই এতিয়া ষ্টেণ্ড ৰেডি হৈ গৈছে, গতিকে এতিয়া ভিডিঅ' বনাবহে লাগে আৰু। মাজতো নাই নি? ইয়াতে আছে চিষ্টেমটো আপোনাৰ। এইটো ইয়াতে মোবাইল লগোৱা পইণ্টটো আছে ইয়াতে। এইটো ফল্ডিং হয় আৰু আছে ইয়াত এডজাষ্টাৰ আছে। এইটো আকৌ ঘূৰাব পাৰিব, মানে কেমেৰাটো এনেকৈ এই বস্তুটো মোবাইলটো লগাই লৈ ঘূৰাব পাৰিব। এইটো আপ ডাউন, বেছি দাম নহয়, আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব, ইমান বেছি দাম নহয় বস্তুটো। হেভি আছে কিন্তু, মানে কেমেৰা লগোৱা পইণ্ট নাই, খালি হ'লেও চিষ্টেম হেডটো চেঞ্জ কৰিলে লগাব পাৰিব চাগে। অলপ ওচৰৰ পৰা বস্তুটো ভালকৈ চাব। এইটো মোবাইলটো মানে ঘূৰাব পাৰিব এনেকৈ কৰি পিনি। ইয়াতে আকৌ আপোনাৰ আপ ডাউনটো আছে। এইটো আপ ডাউন। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে মোবাইলটো লগাবলৈ হ'লে কেনেকৈ লগাব লাগিব, এতিয়া এই বস্তুটো ফল্ডিং আছে। এইটো ইয়াতে মোবাইলটো এইটো ফাইনেলি মোবাইল লাগি গ'ল। তাৰপিছত এতিয়া ভিডিঅ' বনাব লাগে এনেকৈ। এইটো